Rồi. Ô rồi. Nó có xe đâu mà được Được. Số lý có ta có hiền là bola hết. đâu hết. Ano đâu problem কি কলা? Số lý có ta có hiền là bola. Art competition না. তাকে তো। ওই ধর্ম। ধর্ম। ও স্যার চলি কথা আইছি আর্ট কম্পিটিশনৰ। ও স্যার আহে বনাই ৰব যাকছো বাতক লৈ যাকছো অলপ মান চাই এটা কথা আহে বনাই। আহে বনাইছো যাকছো আপুনি চাই আহক। দেৰি হ'ব কথা যাকছো চাই আহক না। ধৰি ধন কাগজ খিনি ৰাখছা ৰেডি কৰি। আছে যা। বহকছো আহক আগত যাম। ও কলিতা। অঁ আমাৰ দুইটা কম্পিটিশন চলি কথা আহে বনাই হে। তাকে তো। আমাৰ যে জইন পিছৰ পইচা দিটা পাঠাৰ মাংস দিয়া খানাটো খোৱা কথা আছিল হ'ব না নহয়? হ'ব না। আপুনিনো কি পঢ়ি আছে হে পুলিচৰ পুলিচৰ বক্তৃতা। ও আসাম পুলিচত দেখো। এই কিমান আৰু ইমান এই আৰ্ট স্কুলত কাম কৰিব আৰু চাকৰিটো লাগে পুলিচত দেখো মাৰবা হৈছে কি এখন কুচং এখন পুলিচত কি আসাম পুলিচত চাকৰি কৰিব আসাম পুলিচত কৰিব লাগতো আৰু কি কৰিব ইমান আৰ্ট স্কুলত কাম কিনকে কৰিম হে চাকৰি পোৱাটো মিছা হে বাকাৰ সংখ্যাৰ সংখ্যা বেছি চাউণ্ড ডক্টৰ একবাৰ ট্ৰাই কৰি এইটো কি কেই নম্বৰ এইটো প্ৰশ্ন এতিয়া 16 নম্বৰ অৱশ্যে আপোনাৰ কথাটো হৈ দিয়ক তাকেতো এইনো প্ৰাইভেট স্কুল এখনত আৰ্ট স্কুল এখনত কিমান চাকৰি কৰি থাকো মান্থলি ফিজ কটাই দিবা তেনপে কামখেনৰো হৈছে বৰ প্ৰব্লেম চকুৰ দুটাও বেছি কম বয়সতে মোবাইলো খুব টিপছিলো নহয় দক দক এটা আহিলে থক হ'ব দক চলি কথা আহিয়ে নাপলাহে আহিব দক কেনেকৈ জনকিছ ও স্যার আসি রব আসি 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 ৰ এটা যাম বন্ধে জেলত থাককে চলি কথা আহিছি কোদা হয় কি আৰু প্ৰাইভেট স্কুলৰ মাষ্টৰ আমিও বৰাবৰ কৰিব এই ধৰ্ম চলি কথা ভালকে চেক কৰি দে মোবাইল চবাইল লগত আনছি না কি হ'ব দিয়ক স্যার হ'ব আৰু কেৰাচিন চিন চাবি কেৰাচি হ'ব দিয়ক কেৰাচিন জানছ না কিয় হাতত তলত লুগেলি নকল কৰিব পাৰে এই আজিকালি খুব বাছি আছে কেৰাচিন চা কেৰাচি নাই স্যার ঠিকে আছে কেৰাচি জানা না কিয় কথা কৈছো গম পাইছো স্যার ভালকে চেক কৰো এৰে এটা এটা কাই ৰচোন এটা এটা কাই ৰ মালপত বই কিন্তু আমি বলবো আমি পুরো বই যা ভালকে ভাতি আছো দা কাজা লাগছে যাকছো তুমি কত কাইজা ব্যবস্থা সাম মই সম্পূর্ণ রূপতে বই যাম মুসা তে মই ভিডিও কাইজা ব্যবস্থাতে তুই কথা করতে বই যা এটা বই না মই কি সম্পূর্ণ রূপতে বই যা উনি দাতে ব আমি আর তুমি যাতে মাতিত ব যা 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 মাতিত ব কাইজা কত পাইছি বিমিতে হতে কাইজা কত পাইছি হালকে বা বুঝছ না বচ্চু যা শিখত তুই কি হইছা মুখত চান মজা খাইছো স্যার না ফেলা কি হইছা আর তুমি কিবা খাইছা নাকি আছে মুখত কিবা ধর আছে যা যা ফেলা শিখত হইছা তুমি শিখত ঠিক আছে কোন সামনে কি লাগো তিরঙ্গা কইছা ফেলে যা যা ফেলা ফেলা ফেলে রয় ও রয় কিবা কইছি এ নাম কথা লিখুম দে বড় মিনিট এদালো গজ হইছে এদালো গজ কি কলা নাম কথা লিখি যাও নাম কথা দেখছি নাম কথা বাপু তোর নাম কি স্যার মোর নাম হরেশ্বর দাস হরেশ্বর দাস দাস তোর নাম স্যার মোর নাম শ্রী সতীশ শর্মা ও সতীশ শর্মা নার্সিং হোম দে সতীশ শর্মা সতীশ শর্মা নার্সিং হোম নাম স্যার মোর নাম নগেন দাস নগেন দাস বাপু তাই মারা বাপু তোর নাম কি নমস্কার মোর নাম শ্রী গণেশ কলিতা বড়িয়া রে গণেশ কলিতা কলিতা স্যার দে আদো বাপা পাইতার কি নাম তো সস্না তার মোর নাম শ্রী প্রদীপ রয় প্রদীপ রায় স্যার বাপা হরেশ্বর স্যার বাপা ইতাহান মোবাইল হইছে ইতাহান সুতা মোবাইল সাউ আসাইলো বিরা টাঙা রে ইতাহান সুতা হে ইতাহান সাউ সাউ দেখছ দেখা নাই রে তাপে সাবা দেখছ সাউ সাউ ইতাহান সুতা মোবাইল বাপ রে বাপ মোবাইল চলি বিরা টাঙা রে মোবাইল চলি হরেশ্বর স্যার এই এটা কাম কৰক আপুনি মোবাইলটো দেখছো এটা কাম কৰক মই এটা এই ছবি কাই কি ছবি আঁকবা লাগে নাম কথা লিখি দিছো আপুনি যাই দিয়া হওক নি
গতিকে এখন দিব দিয়ক ছাৰ কাৰ ভাগত কি পৰে কিন্তু বাৰ্তা নিদিয়ে এতিয়া মই নাম কথা লিখি দিছোঁ কি হৈ গ'ল ছবি আঁকিব লাগে যাৰ ভাগত যিবোৰ আহিব ছবি আঁকিবি দেখোন কিন্তু বাপু ডাঙৰ হ'লা দে ভালকে আপি ছবি দিলা 2 নম্বৰ আৰু কেৰাচি চেৰাচি লুগৈ নলবি তলত দখল কৰা দেখা পালে একেবাৰে দিন পিছে পাবি তুমি কি খাইছা আহি তাই কি খাইছে চাওকচোন কি খাইছে হাতত কি তুমি কি খাইছা আহি মূলা খাইছো চা ৰাতি ৰ মাংস আছিল খালো খাই হজমে হোৱা নাই চা ৰজমুলা খাবাইছা তে তুমুন ছবিয়া দে আন নাখাবি আৰু বাইৰা মাংস খাবাইছা তে অ চা বিয়া ক'ত লাগে চা খাবচোন আপুনি দে হ'ব দে পিকাটো সোমাই থৈ দি এতিয়া ছবি আঁকিব লাগে কেম্বা গল উঠছি চা কোনবে পাচ্ছি তই আনি চালু দিতে ওরা খাই পাচ্ছি মই ক'ত পাচ্ছুৱে ক'ত পাচ্ছুৱে মই কিতে পাচ্ছু মই দিতে ওরা মই পাতা নাই মই পাচ্ছু বুলি কই বাদে নাই আচ্ছা মই পাতা নাই তই হজমুলা খাইছিস খাই পাচ্ছি পাত দেখছ না কাই পাচ্ছি দেখছ নেকি চাল পাটা রেখে নাকি বাপু আমি পিছলে খালা পাত দেখে কাই যাকে বসা পাত দেখা না পিরো কাই যাকে বসা দেখুন পাচ্ছি কারণে কইছিস স্যার ভাই বল 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 হালকা সব কি থাক কি আছে তুই কি হইছিস তো হালকা কেনে হইছা পাঁচরা পাউতে এদিকা রয় ও যা আপনার মাতি আছে ও মাতি আছে আপনি এটা কালো তুমি লৈ গো বড় কালা মাষ্টৰ কি কলা টাইম কেইটা হ'ল চাওকচোন পাই ধৰি দিব তো চাওক আপনি আছে তো চশমা পিন্ধিছি দেখাব ভালকে চাওক কেইটা বাজি 1 ঘন্টা হল 1 ঘন্টা হ'ল আৰু আধা ঘন্টা আছে 1 ঘন্টা আছে দে চলি হাত আধা ঘন্টা আছে ভালকে আপ বলে তা টাইম মিছি কহিতলা বহিখিনি লিখাওকচোন আপুনি বহিখিনি লিখাওক বহিখিনি দিয়া বহি বেছি না ভাল লেখা হৈছি আঁকা হৈছি দে কি ছবি আঁকছি হে বাপু নাম এটা এটা মাতি দিম আহিবা দে হ'ব স্যার দে আরে গণেশ কলিতা আছো গণেশ কলিতা কি আছি এটো কি আছা আমার ছবি আঙ্কল তে আমনে ঢুক থানিরে পাথে দেখু পুলি পাচ্ছি পাদতে ওহন কি বসছি এই কারণে মই ফেলে দিছি বা ভাল ছবি আছা দে বাপা তুই পাবি দে যাই তাতে বহিয়ে লগাই যাচোন কপ কৰিছো যা কলিতা পুলি পদা আমাকছি হে তাকেতো নেক্সট নগান আউঠি ও তুই কি ছবি আছা কাগজ ছবি স্যার হাহর হাতু কক গেল হাতে ডিঙা বলে গুছি গেছি এটা দুই কিবা দিমা হে কি থিসা
হাতী গুচি গুচি দিব পাৰি ক'ত গেল এটা পানীত গুচি ঐ ভদ্ৰবৰ বিলাক বেছি হাত নাথাকে ঠিকে আছে যা। আহাৰ মাথা আছে হে কলিতা ঠিকে আছে যা তাতে বহি তই বহি যা তই। হৰেশ্বৰ হৰেশ্বৰ উঠিয়া। উঠিয়া হৰেশ্বৰা ছবিটো ভালে আছি হে ছবিটো বঢ়িয়া চাই তোৰ ঘৰৰ ছবি ঠিকে আছে বাপা ক'ত ঘৰ তোৰ স্যার কুকুরমটা সকল গেটের নাম কি পানিরাম হয় নেকি দুটাই আগতে ছবি আঁকা আছিল হয় নেকি সেইকাৰণে ছবিটো ভাল লাগছা তোৰ ভৱিষ্যত আছে তোৰ নামটো মই গিনিজ বুকত লিখি দিম যা 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 এতিয়া বহা বহে নেক্সট হৌ সতীশ শৰ্মা নাৰ্ছিং হোম সতীশ শৰ্মা। কি আছে অ হন কি আছে তোৰ কাপোৰ ছবি ভালে হৈছে পাছে থেনুডাল কি কৰিলি ছাৰ কালি যে ভূমিকম্প পাইছি তেতিয়া তেনেকুৱা ভাঙছি কি ভূমিকম্প হে ভূমিকম্পত কাপোৰ থেনু ভাঙি পেলাইছি হে মাথা আছে ভাই আরে মাথা আছে তোৰ বাবু ভৱিষ্যত আছে তোৰ নামটো গিনিজ বুকত লিখি দিম যা এতিয়া বহ পাপা প্ৰদীপ আছো 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 তই প্ৰদীপ। ছাগলীৰ ছবি কিবা কি আছি সেইগিলা আমি আছো আছো। আছে হে ৰ'ব সেই নক'ব কি আছি সেইগিলা কিবা খাব ছবি আছি বাপু তো কি পিনছা হে আটা চিৰা নিংনে খাইছিল লাগি লং বন্ধু স্যার এইবিলাক স্যার ডিজিটেল ইন্ডিয়া না স্যার আজিকালি এইবিলাকে পিন্ধে স্যার দিল্লীৰ পৰা লৈ আহিছো স্যাৰ এই কাপোৰ আজিকালি এয়ে চলে আৰু বা দাঁত চাত আৰু ইমান মল শিক্ষকৰ খাতা হে মাজে মাজে খেতা হে মাজে মাজে খাতা হে Yes, sir. আচ্ছা ঠিক আছে ও তো কি ছবি আঁকছা হে চালো স্যার ছাগালটো মোক গেল ছাগাল নাই দেখো ছাগাল কি ছাগাল। ছাগাল আছিলি কি ছাগাল আছিলি পাঠা জাগা পাছে ক'ত গেল এক পাঠি জাগা লায়া থা ও। ও उसके पीछे पीछे चला गया পাছে ছাগাল কি পিছে পিছে চলা দিয়া কথা আজিকালি ডিজিটেল ইন্ডিয়া না हाँ। পাঠি জাগা লৈ প্রেম করে পাছে ছাগাল করতা হে ছাগাল भी प्रेम करता है হয় স্যার কলিতা কি ছবি হে ছবিয়ে দৰা কৈছে নেকি হে পাতি ছাগালেও তাকেতো পাতি ছাগালটো বাদ দিয়ক এই দুটা আৰু কি এই দুটা কি হে এই এটা দুটা স্যার গছৰ তলে সব প্রেম প্রীতি করে আছে প্ৰেমৰ প্ৰেমৰ লগ স্যাৰ ঠিকে আছে। তোৰ ভৱিষ্যত ইণ্ডিয়া আছে ডিজিটেল ইণ্ডিয়াত ভৱিষ্যত ইণ্ডিয়া আছে যা তুই বহ ৰয় কলিতা কি ছবি আছি হে বাপৰে আজিকালি জামানা চাওঁ চাওঁ তাকেতো ছাগল भी प्रेम करता है তাকেতো हाने दिमाग पर घुसी जाता है हाँ भूमिकंप में कपूर तेनु भगाता है डिजिटल इंडिया है ना सर डिजिटल इंडिया है हाँ। आम में कुली ने पदाता है हाँ কি ছবি হে এতিয়া কি কৰা যায় তা प्राइस तो दिखा देगी তাকেতো रबोसु भूमिकंप में काम का तेनु भागी जाता है हाँ এইটোতো সঁচা কথা পৰি ভাঙি আছে प्राकृतिक दुर्যোग অঁ তাকেতো सेकेंड प्राइस দিয়া ভাল হ'ব আৰু এইটো ছবিও ভাল বুঢ়া হোৱা নাই ঘৰ হে ঘৰ পানেশ্বৰ কাজ চলি আমাৰ অঁ 100 ভিতৰত 80 নম্বৰ দিছো তাক ইয়াক ফাৰ্ষ্ট দিম দক তাকেতো এই দুটা ৰাখি যাওক বাতা বৰষুণ में খৰচা ৰুলে নেনাতা হে মেহনত আহে दक दक एक तरह की दक फर्स्ट सेकंड पहले देता है ओरिस्सर हास ছেকেণ্ড কি আছিল लक्ष्मी लक्ष्मी सतीश। सतीश शर्मा नर्सिंग होम सतीश सेकेंड যাক দকে মাতক नेक्स्ट घोषणा कर दियो অঁ প্ৰথম প্ৰাইজটো কি আছিল হে ডিজিটেল ইণ্ডিয়া কেমেৰা मेरा तारो ৰঙত পেকে की है ৰং ৰং ओके मेलो ना क्लासमेट तो ক্লাছমেটৰ হে Classmate, ঠিকে আছে দিয়ক सेकंड तो की ছেকেণ্ডটো বঢ়া দামীটি এটা हो इताहान ইটা হেন ठीक है सर और ये तो की কি ৰঙৰ পেকেট নেকি ডাঙৰ ऑयल प्लेस्टेल অঁ ঠিক আছে कोलिता হা हमारा हिंदी ही जाता है তাকেতো ডিজিটেল ইণ্ডিয়া হয় না कोलिता हिंदी देखते हैं অঁ अरे होते सर স্যার और सभी कितनी मारी थकता है ছবি দেখে দেখি দামী মাৰি থাকতা হে ओ सभी देखते कितनी आ गया सभी देखते कितनी आ गया प्रश्न भी ले जाता है इसको প্ৰাইজটো বিলে দিতা इसको কোনটো কাক দিম স্যার और এক 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 करके মাতো फार्स्ट प्राइस पे सिया मैं तक घोषणा करें ফাৰ্ষ্ট প্ৰাইজ হৰেশ্বৰ अरे सर হৰেশ্বৰ बाबा आ ও স্যার ये फर्स्ट प्राइस पे सिया হৰেশ্বৰ এতিয়া তোমাক কেনে লাগছি ফাৰ্ষ্ট পুৰস্কাৰ পাই মোর বহুত ভালে লাগিছে হয় নেকি इन्हें कोरा बिना पापा बिना ঠিক আছে হা ये कैमरा तो অলৰেডি বিলে দাও দুটা পুৰস্কাৰটো ফাৰ্ষ্ট পুৰস্কাৰ बढ़िया তুমি যাও सेकंड प्राइस काय पता
সতীশ শৰ্মা সতীশ শৰ্মা নাৰ্ছিং হোম সতীশ শৰ্মা बापा आहा तुम्हें सेकंड प्राइज पता है तुम्हारा तो अब तू भूमिकंप में से भरने से है सेकंड प्राइज पता है क्या लगता है प्राइज का और अलग से ले जाओ পাছত এনেকে আঁকি থাকবি ভালকে ছবি तुम्हार भविष्य उज्जवल कामना हो তাহলে আমি কামনা করছি হৈ যাম দিয়ক এই পুৰস্কাৰটো দিয়ক লৈ जाता है फल के लगता है ধৰ্ম এই আকচলি কথা খেলে দি ছবি একা হৈছে দে যাবাৰ হৈছে দে আৰু দে বাপু হুন যাব পৰা হৈছা আহা বছৰ আৰু এনেকে আৰু মোবাইল গিলা দি দিবি কাৰ মোবাইল আনছিল ভাল ভাল ছবি আঁকবি আহা বছৰ দে এটা তুহুন যা মাছে ভাতে খাবি ঘৰত যাই বাপু নাংগে যা আজমলা কাপা আইছা নাংগে যা আইছা ভগৱান নাখাও না হয় নাংগে যা কি কব হে আজি চলি কালা মস্ত তই এতিয়া মাপা আইছা নাদং যা চাকছো আপনি আবার মাঝে মাঝে ফোন করলে নহয় কি করব দে কি করে খানাটো হ'ব না ৰাতি ৰাতি পাথাৰ মাংস দিয়া খানাটো খাব লাগিব দক জইন পিছত তাকেতো এতিয়া জগা কৰিব লাগে তই এটা কাম কৰিবি বাজাৰত যাবি পাথাৰ মাংস আধা কিলো আনবি আমি ধৰ্মক দেল আছে ধৰ্ম ধৰ্ম ৰাতি থাকবা লাগিব খানা হ'ব অ আহিবি ৰাতি স্যার ৰাতি আহিবা আহিম দক স্যাৰ ৰাতি আধা কিলো মাংস আনছো খাব হ'ব আপুনি কিয় ললো হে আধা কিলো মাংস পাথাৰ মাংস কম বেছ নহয় বুঝলি আপোনাৰ মোৰ টাকা আধা কিলো যায় এজু নমি আপোনালোকক মাতিম মই বাজা নাখায় মই পাঠা নাখাওঁ গাজা খাই সি হ'ল পাঠাৰ মাংস কথা খাওঁতো আৰু গিলা কথা এ বাবু হে কথা পাছতো খবৰ আপুনি কওক কি কয় কম দিব লক্ষী আছে আহিছে দেখা নাই নেকি দেখক আপুনি হেঁতে শুনে লওকচোন মই এটা লুকে লওঁ অঁ কালা মাছটোৰ কথা এতিয়া শুনা পাইছোঁ দিয়ক চশমাযোৰ অঁ দিয়ক দিয়ক আজি আমি এটা ফাৰ্ষ্ট কমেডি কৰিলোঁ দিয়ক যিহেতু আমাৰ চেনেলটো ক্লিন আছে আমি এতিয়া বৰ্তমান যুগৰ ওপৰত লৈ ভিডিঅ' বনাওঁ আজি দুই এটা কমেডি কৰোঁ দিয়ক কমেডিটো চাওক আপোনালোকে কেনে হৈছে জানো এনে কমেডি যেনে আপোনালোকে আজিলৈকে দেখা নাই গতিকে জানি দিব কমেণ্টত তলত আহিম একদম ছাবস্ক্ৰাইব লাইক কৰিব কমেণ্ট কৰিব ভাল লাগিলে শ্বেয়াৰ কৰি দিব আৰু ঘণ্টাৰ বটনটো দবাব নাপাহৰিব দেই একদম এক ফটো উঠাম আপোনাৰ লগত DSLR-ত কিন্তু অঁ দিয়ক অৱশ্য দিয়ক দিয়ক ঠিক আছে